নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত দেখুৱাম বহাগ বিহুৰ কাপোৰ চিলোৱা। তো বহাগ বিহু ক'লে সকলোৱে নতুন কাপোৰ পিন্ধিব বিচাৰে, যিহেতু বহাগ বিহুত বহুত জাগাত মেলা হয়, পূজা হয়, আৰু এনেও ৰাতিপুৱা গা ধুই নতুন এযোৰ কাপোৰ পিন্ধিব লাগে, যিকোনো কাপোৰেই হওক। তো মই কাপোৰ কাটি আছোঁ, চিলাই আছোঁ। তো মই কি ডিজাইনৰ চিলাওঁ, কিমানবিলাক চিলাওঁ, সকলোবোৰ দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া কাটি থোৱা কাপোৰবিলাক চিলাই আছোঁ, ব্লাউজ, মেখেলা, চাদৰ সকলোবোৰ। এইফালৰ পৰা এয়া গৰমৰ মাজত অলপমান ৰেষ্ট লোৱা সময়খিনিত এয়া মেংগ' জুচ খালোঁ অকণমান। তাৰপিছত চিলোৱা এয়া এফালৰ পৰা মই দেখুৱাই আছোঁ, চিলোৱাখিনি কমপ্লিট হ'ল। বহাগ বিহুৰ আগৰ দিন কমপ্লিট কৰিব লাগে, যিহেতু ৰাতিপুৱাৰ পৰা আবেলিলৈকে সকলোৱে কাপোৰ ল'ব আহিব। এয়া এইকেইযোৰ মেখেলা চাদৰ ছেট, ব্লাউজ, ঝোল লগোৱা, পট্টি চিলোৱা, মেখেলা চিলোৱা সকলোবোৰ ৰেডি কৰিছোঁ। যোনে যি ডিজাইন দিছে, যেনেকৈ দিছে তেনেকৈ চিলাইছোঁ। এয়া ব্লাউজ সকলোবোৰ। এয়া ব্লাউজ গোটেই চিম্পুল ডিজাইনৰে হয়, ফিটা দিয়া, গল গলা। কোনোবাই পাইপিং দিব দিছে, কোনোবাই দিয়া নাই, কাৰোবাৰ হাত শ্বৰ্ট, কাৰোবাৰ দীঘল। এয়া সকলোখিনি ৰেডি কৰিছোঁ। এইখন আকৌ এনেকৈ পান গলা দিছোঁ, পিছফালৰ ডিজাইনটো। এইখন ঘটি হাতৰ দিছোঁ। এয়া নাইটিও চিলালোঁ, যিহেতু ঘৰত থকা মানুহখিনি ৰাতিপুৱা গা ধুই নাইটি পিন্ধিব নতুন এখনকৈ। তো এয়া ভণ্টি এজনীয়ে চিলাব দিছিল, তাই পিন্ধি মেলিও ৰেডি। ভিডিঅ'টো চাই কেনেকুৱা